মহাভাৰতত শকুনিয়ে ভৰিটো লেঙুৱাই লেঙুৱাই যোৱা দেখিছে, অৰ্থাৎ তাৰ ভৰিটো বেয়া আছিলে। কিন্তু জন্মতে শকুনিৰ ভৰিটো লেঙুৱা নাছিল। ইফালে গান্ধাৰীও কিন্তু ধৃতৰাষ্ট্ৰৰ লগত দ্বিতীয় বিবাহে আছিল। গান্ধাৰীৰ প্ৰথম বিবাহ অন্য কাৰোবাৰ লগত হৈছিলে। গান্ধাৰৰ ৰজা সুবলৰ জীয়েক আছিলে গান্ধাৰী, আৰু সেই গান্ধাৰী বিয়া হৈছিলে ধৃতৰাষ্ট্ৰলৈ, যি গান্ধাৰীৰ গৰ্ভত জন্ম হৈছিল 100 কৌৰৱ পুত্ৰৰ। গান্ধাৰীয়ে ধৃতৰাষ্ট্ৰৰ লগত আছিলে দ্বিতীয় বিবাহ। প্ৰথম বিবাহ গান্ধাৰীয়ে কৰিছিল এটা ছাগলীৰ লগত। শুনিবলৈ আচৰিত লাগিছে, তথাপি কিন্তু এয়া সঁচা। গান্ধাৰী গাভৰু হৈ থাকোঁতে তেওঁক এজন ঋষিয়ে কৈছিলে যে তোমাৰ প্ৰথম পতিজন মৃত্যু হ'ব আৰু তুমি অকালতে বিধৱা হ'ব লাগিব। যেতিয়া গাভৰু কালতে এই কথাটো শুনিব, কোনগৰাকী ছোৱালীয়ে বাৰু মানি ল'ব যে মই অকালতে বিধৱা হ'ম বা মোৰ বিয়াৰ পিছতেই মোৰ স্বামীজন মৃত্যু হ'ব? আৰু বহু ভাবি চিন্তি ৰজা সুবলৰ পৰামৰ্শৰ মতে গান্ধাৰীয়ে প্ৰথমে এটা ছাগলীৰ লগত বিয়া হ'ল। পিছত ছাগলীটো মৃত্যু হ'ল নে নাই সেই তথ্য মোৰ হাতত নাই। তাৰ পিছতহে ধৃতৰাষ্ট্ৰৰ লগত বিয়া হ'ল। কিন্তু বিয়াৰ আগত ধৃতৰাষ্ট্ৰক সেই কথাটো নকলে যে মই প্ৰথমতে এটা ছাগলীৰ লগত বিয়া হৈছিলো আৰু ইয়া হৈছে তোমাৰ লগত মোৰ দ্বিতীয় বিবাহ। বিয়া হৈ আহিলে, অহাৰ পিছত ধৃতৰাষ্ট্ৰই সেই কথাটো গম পালে যে গান্ধাৰীৰ এয়া হৈছে দ্বিতীয় বিবাহ, প্ৰথম বিবাহ ইতিমধ্যে হৈ গৈছে। আৰু যেতিয়াই ধৃতৰাষ্ট্ৰই কথাটো শুনিলে, তেতিয়াই খঙত তেওঁ অগ্নিশৰ্মা হৈ গ'ল যে মোৰ লগত ইয়াক কিয় মিছা কথা কোৱা হ'ল, মোৰ লগত ইয়াক কিয় চিটিং কৰা হ'ল, মোৰ পৰা এইবোৰ কথা কিয় লুকুৱাই ৰখা হ'ল। তেতিয়া গান্ধাৰীয়ে ক'লে যে সেইটো মই কোনো মানুহ বা দেৱতাৰ লগত বিয়া হোৱা নাই, মই এটা জন্তুৰ লগত নিয়ম মাফিকহে বিয়া এখন হৈছিলো, যাতে সেই ঋষিজনৰ কথাটো নফলিয়াই। কাৰণ মোৰ বিয়াৰ পিছতে মোৰ পতি মৃত্যু হ'ব, মই সেইটো কেতিয়াও মানি ল'ব পৰা নাছিলো। সেয়ে মই নিয়ম মাফিক হিচাপে ছাগলীৰ লগত বিয়াখন হৈ তাৰ পিছত আপোনাৰ লগত বিয়া হৈছো। কিন্তু ধৃতৰাষ্ট্ৰই সেইটো কথা মানি নলয় যে মোৰ লগত এয়া বিশ্বাসঘাতকতা কৰা হৈছে, তুমি মোক আগতে এষাৰ কথা কিয় নকলা। আৰু খঙত অগ্নিশৰ্মা হৈ আৰু ভীষ্মই মিলি গান্ধাৰ, নৰেশ, সুবল আৰু তেওঁৰ 100 পুত্ৰক সকলোকে আনি পোতাশালত ভৰাই থৈ দিলে যে মোৰ লগত ইমান ডাঙৰ অন্যায় কৰা হৈছে, মোৰ লগত চিটিং কৰা হৈছে, গতিকে তহঁতৰ শাস্তি পোতাশালত। আৰু তেওঁলোকক খাবৰ বাবে দিয়া হ'ল মাত্ৰ এমুঠি অন্ন। সেই এমুঠি অন্ন খাবলৈ দিয়া হৈছিলে সুবলকে ধৰি সম্পূৰ্ণ 100 পুত্ৰক। তেওঁলোকেতো জানে যে এমুঠি অন্ন খাই আমি সকলো জীয়াই থাকিব নোৱাৰো, গতিকে এই মুঠি অন্ন যিকোনো এজনে খাওঁ, যিজন জীয়াই থাকি আমাৰ প্ৰতিশোধ ল'ব পাৰিম। আৰু সকলোৱে ভাবি চিন্তি আলোচনা কৰি এই সিদ্ধান্তটো ল'লে যে আমি এই মুঠি অন্ন আমাৰ একদম কনিষ্ঠ পুত্ৰ শকুনিক দিওঁ, আৰু শকুনিয়ে খাই শকুনি আমাৰ প্ৰতিশোধ ল'ব লাগিব। আৰু সেই এমুঠি অন্ন সদায় শকুনিয়ে খাই থাকিল। আৰু বাকীসকলে খাদ্যৰ অভাৱত ভোকে পিয়াহে লাহে 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 এজন দুজনকৈ মৃত্যু হৈ সম্পূৰ্ণ তেওঁ বংশ সমাপ্ত হৈ গ'ল। আৰু শেষত বাচি থাকিলে শকুনি। শকুনিয়ে কাৰাগাৰত থাকোঁতে তাৰ এখন ভৰি টঙনিয়ে ভাঙি ল'লে। ভাঙি লৈছিল এই কাৰণে যে তেওঁ কাৰাগাৰৰ পৰা যেতিয়া ওলাই আহি প্ৰতিটো খোজতে যাতে সেই তেওঁ যে আত্মীয়সকলক কাৰাগাৰত হেৰুৱাইছিলে তাৰ উৎপীড়ন, তাৰ যি মানসিক অশান্তি, যি কষ্ট, সকলো যাতে মনত থাকে, আৰু তেওঁৰ প্ৰতিশোধ ল'ব পৰা প্ৰতিশোধৰ জুইকুৰা যাতে জ্বলি থাকে। নহ'লে কাৰাগাৰৰ পৰা ওলাই আহি যেতিয়া ৰজা হৈ পেলাই যেতিয়া বিভিন্ন ধৰণৰ সুখত থাকিবলৈ ল'ব, হয়তো সেইখিনি কথা পাহৰি যাব পাৰে। গতিকে ভৰিটো ভাঙি ল'লে যাতে মই প্ৰত্যেকটো খোজ যেতিয়া ডুব দি পেলাই খোজ দিম, তেতিয়া মোৰ মনলৈ আহিব যে মই এই ভৰিটো এইটো কাৰণেই ভাঙিছিলোঁ, মোৰ আত্মীয়সকলৰ ওপৰত অন্যায়ৰ প্ৰতিশোধ ল'বলৈ। আৰু শকুনিয়েও সেই প্ৰতিশোধৰ জুইকুৰা লৈ কৌৰৱৰ লগত থাকি কৌৰৱক কুমন্ত্ৰণা দি এখন ডাঙৰ কুৰুক্ষেত্ৰ যুদ্ধৰ সৃষ্টি কৰিলে, আৰু যাৰ পৰিণতিত কৌৰৱ কুল ধ্বংস আৰু শকুনিৰ সম্পূৰ্ণ সপোন বাস্তৱ। শকুনি শাৰীৰিকভাৱেহে কৌৰৱৰ লগত আছিলে, মানসিক আৰু তেওঁ আত্মাটো সদায় কৌৰৱৰ বিপক্ষে আছিল। তেওঁ সদায় ভাবিছিলে যে কৌৰৱ ধ্বংস হ'ব লাগিব আৰু পাণ্ডৱ বিজয় হ'ব লাগিব। আৰু তেওঁ কুমন্ত্ৰণাৰ ফলতে এখন বিশাল যুদ্ধ হ'ল, আৰু সেই যুদ্ধত কৌৰৱ কুল ধ্বংস হৈ গ'ল। আৰু সেইবাবে এহেঁতক ধ্বংস কৰিবৰ কাৰণে কাৰাগাৰত থাকোঁতে তেওঁৰ ভৰিটো ভাঙি লৈছিলে। এয়াই আছিল আজি ভিডিঅ'টোৰ মূল তথ্যখিনি কেনে পালে আপোনালোকে জনাবচোন। আকৌ এনেধৰণৰ এটা ভিডিঅ' লৈ অহালৈকে আজিলৈ বাই বাই।